আজিকালি মোৰ স্পীড চলালে কপে বেয়া কপো Okay, hey guys, welcome to my YouTube channel. আজি 24 মানে 24 তাৰিখ আঠটা 3 হৈছে। সেইদিনা মানে টিংখাঙত প্ৰগ্ৰেম আছিল, বৰ বেয়াকৈ এক্সিডেণ্ট হৈছে। rs হৈছিলে, কালাৰটো নীলা বগা আছিলে নেকি, বৰ বেয়াকৈ এক্সিডেণ্ট হ'ল। মানে ডাইৰেক্ট ৱালত খুন্দা খাইছে। কি খাইছে বে চাকলি যে, মানে টাৰ্ণিং আছিলে, মানে টাৰ্ণিং পোনে পোনে ডাইৰেক্ট দিয়ে দিলে। মানে কি ক'বা আৰু, সেইকাৰণে প্লিজ লাহে লাহে চলাব আপোনালোকেও। কি ক'ম আৰু, আজিকালিতো বহুত এক্সিডেণ্ট হৈ আছে। কেনেকুৱা ফালি মদ চদ খাই কেনেকুৱা ফালিছে সেইদিনা, আমি দেখিয়ে কিবা লাগিছে মানে। তাৰপিছত ঘৰ আহিছোঁ, পূৰা ষ্টেটাছ লগাই পিনে চবে ষ্টেটাছত দেখিছোঁ আৰু পূৰা। এটা দুইটা নামৰূপ ছাইডে হৈছিলে নেকি, বালিমৰা, আৰু এটা কিবা জয়পুৰ কমাৰগাঁও আছিলে নেকি, ভালো অলপ। অলপ এনেই চাইছিলে মোক কেমেৰাটো কোৱালিটি কিমান, এতিয়া ঘৰলৈ যাম আৰু। এই অলপ তেল দিব পাৰিলোঁ, কলেজ টিংখাং কলেজ অলপ গ'লে তেল দিব পাৰিলোঁ, যাওঁ আৰু। প্লিজ গাইজ ফালি নকৰিব, কিন্তু মই ফালিম এতিয়া। rs200 টেষ্টটো চাওঁ কিমান, 78 80 105। বজা গৰু কেলে থাকে জানো আগত, অলপ এবাৰ পৰা দিওঁ 5 নম্বৰৰ পৰা। আজিকালি মোৰ স্পীড চলালে কপে বেয়া কপো। rs bs6 মজা লাগে। ছেকেণ্ড চাৰ্ভিচিং নাই আকৌ, সেইকাৰণে নাই উঠা পটকখনে। মই মানে এনেই কেমেৰাটো চাইছিলোঁ, মানে কেনেকুৱা নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব লাইক চেক বনতা হে। Few moments later.
ৰাতিপুৱা এনেই ওলাই আহিলোঁ আৰু বাইকখন অলপ চিটচিকাইছে ডিব্ৰুগড় গৈ বহুত চলাই দিলোঁ